নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। নাজিৰাত অৱস্থিত দিল্লী পাব্লিক স্কুলত দিল্লী পাব্লিক স্কুল ONGCত কণ্টেক্সচুৱেল টিচাৰৰ পদ খালী হৈছে। আপোনালোকক মই এডভাৰটাইজমেণ্টটো দেখাব বিচাৰিছোঁ। এইটো হৈছে এডভাৰটাইজমেণ্টটো। PGT টিচাৰ PGT ইংলিছ টিচাৰৰ বাবে এটা পোষ্ট খালী হৈছে। ইয়াৰ বাবে লাগিব MA ইন ইংলিছ আৰু ইয়াৰ বাবে 1 বছৰ তেওঁ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু BEd আৰু CTET কোৱালিফাইড তেওঁ হ'ব লাগিব। ছেকেণ্ডটো হৈছে PGT ইন ছ'চিয়লজি TGT ছ'চিয়েল ছায়েন্সৰ এটা পোষ্ট খালী আছে। ইয়াৰ বাবে MA ইন ছ'চিয়লজিত থাকিব লাগিব আৰু তেওঁ BEd বা CTET কোৱালিফাইড হ'ব লাগিব আৰু মিনিমাম এবছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। TGT মেথমেটিক্সত এটা পোষ্ট খালী হৈছে, তাৰ বাবেও MSc কৰা হ'ব লাগিব মেথমেটিক্সত আৰু BEd আৰু CTET কোৱালিফাইড হ'ব লাগিব আৰু 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। CBSEত এফিলিয়েটেড স্কুলত তেওঁৰ 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। PRT আছামিজ 2 পোষ্ট, ইয়াত 2টা পোষ্ট খালী আছে। তাৰ বাবে গ্ৰেজুৱেট BA বা পোষ্ট গ্ৰেজুৱেট উইথ আছামিজ এজ এ মেজৰ উইথ মিনিমাম 50% মাৰ্কছ ইন BA from a recognized university through regular course আৰু তাৰ বাবে তেওঁ DLED বা BEd বা CTET কোৱালিফাইড হ'ব লাগিব, লগতে তেওঁৰ 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এইকেইটা পোষ্ট খালী হৈছে আৰু আপোনালোকে এপ্লাই কৰিব লাগিব 12 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। আপোনালোকে কিবা জানিবলৈ হ'লে এই নাম্বাৰকেইটা দি দিছে, আপোনালোকে তাত কল কৰি ল'ব পাৰিব আৰু ফৰ্মখন আপোনালোকক দেখাইছোঁ। এইখন হৈছে ৰিজিউমিখন, আপোনালোকে এখন ফিল আপ কৰি আপোনালোকে তাত হয়তো জমা দিব লাগিব। তাৰপিছত ইয়াত দি দিছে লাষ্ট ডেট 12 তাৰিখ 7 মাহ 2024। এই তাৰিখৰ ভিতৰত আপোনালোকে এখন জমা দিব লাগিব। এইটোৱে আছিলে আজিৰ খবৰটো। ধন্যবাদ।